হেল্ল'। প্ৰথমে মই শ্ৰদ্ধাৰ সকলোলৈকে মাতৃ দিৱসৰ বহুতো মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নাৰী শক্তি গ্ৰুপৰ ক্ৰিয়েটৰ ডক্টৰ নম্ৰতা শৰ্মালৈ মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি ইমান সুন্দৰ এটি পৰিৱেশ আৰু সুন্দৰ সভাত মোক সম্বোধিত কৰিলে। সকলোলৈকে পুনৰ মোৰ মৰম জনাই বিহুৰ পৰশ এতিয়াও আমাৰ লাগি আছে, গতিকে এটি বিহুসুৰীয়া গীত মই আপোনালোকৰ আগত গাবলৈ লৈছোঁ।